হেল্ল' বন্ধুসকল, আজি মই এটা নতুন বিষয় লৈ আহিব বিচাৰিছোঁ। যদি আপোনালোকে চাই ভাল পায় বা শুনি ভাল পায় তো নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিব। আপোনাৰ অনুভৱ কি তাত কমেণ্টত জনাব। বন্ধুসকল, আমি সকলোৱে এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ আঁৰত কি আছে আমি এই সকলোবোৰ নাজানো। তো এটা বিষয় লৈ মই আজি আহিছোঁ, যিটো বিষয়ত নেকি আপোনালোকে হয়তো জ্ঞাত হ'বও পাৰে, নহ'বও পাৰে। যদি নহয়, আপোনালোকে চাওক আৰু নিজেই আপুনি প্ৰমাণ পাওক যে হয় এইটো সঁচা নে মিছা। বন্ধুসকল, আমি সাধাৰণতে নতুন এণ্ড্ৰইড মোবাইল এটা ল'লে প্লে ষ্ট'ৰ অ'পন কৰিবলৈ হ'লে জিমেইল একাউণ্ট এটা খুলিব লাগে। তো জিমেইল একাউণ্ট খোলাৰ লগে লগে আমি এটা গুগল ড্ৰাইভ পাওঁ। সেই ড্ৰাইভটোত আমাৰ 15 GB এক্সপেণ্ডেবল ফ্ৰী মেমৰি পোৱা যায়, যাক নেকি কোনে ব্যৱহাৰ কৰিছে আৰু কোনে নজনাকৈয়ে এক্সপেণ্ডেবল এক্সট্ৰা মেমৰি বজাৰৰ পৰা কিনি আনি ব্যৱহাৰ কৰি আছে। তো বন্ধুসকল, ইণ্টাৰনেল মেমৰিৰ বাদেও আপুনি এক্সপেণ্ডেবল মেমৰিও মোবাইলত থাকে, যি মেমৰি আপুনি ইউজ কৰিবলৈ হয়তো নাজানে। তো আজি জানি লওক। এতিয়া চাওঁ আহক, আমি গুগল ড্ৰাইভত কেনেদৰে 15 GB এক্সপেণ্ডেবল মেমৰি পাওঁ, লগতে ইয়াক আমি কেনেদৰে ফটো, ভিডিঅ', ডকুমেণ্টছ এক্সেট্ৰা তাত নি আমি ষ্টক কৰি ৰাখিব পাৰোঁ। আনকি আপোনাৰ পাৰ্চনেল বস্তু, ফটোই হওক, ভিডিঅ' হওক, ডকুমেণ্টছ হওক, যিকোনো বস্তু আপুনি লগত মোবাইল লৈ নগ'লেও য'তেই নহওক, আপুনি যেতিয়া ডকুমেণ্টছ বিচাৰিব বা ফটো বিচাৰিব, আপুনি উলিয়াবলৈ যাতে সক্ষম হয়। তো তেনেকুৱাকৈ মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে এবাৰ চাওক। প্ৰথমতে আমি গুগল ড্ৰাইভ অ'পেন কৰোঁ। ড্ৰাইভ অ'পেন কৰিলোঁ। এতিয়া চাওঁ আহক ড্ৰাইভত কি আছে। তো বন্ধুসকল চাওক, মোৰ ড্ৰাইভত অলৰেডি মই ছেটিং লৈ লৈছোঁ। মই আপলোড দি থৈ দিছোঁ। মোক যিখিনি ডকুমেণ্টছ লাগতিয়াল, মোৰ প্ৰাইভেট, সেইখিনি মই আপলোড কৰি থৈ দিছোঁ। আনকি মই যদি লগত মোবাইল লৈও নাযাওঁ, তো মই বাহিৰত জিমেইল অ'পেন কৰি জিমেইলৰ পৰাই মই এইখিনি ডাউনলোড কৰি ল'ব পাৰিম। তো বন্ধুসকল চাওঁ আহক আমি কেনেদৰে মাই ড্ৰাইভত বা গুগল ড্ৰাইভত আমি আপলোড কৰিব পাৰোঁ ফটো, ভিডিঅ' এক্সেট্ৰা। তো প্ৰথমতে প্লাছ চিনটোত আপুনি ক্লিক কৰি দিব। অ'পেন কৰি ক্লিক কৰি দিলে আপোনাৰ ইয়াত চাৰ্ট এখন আহিব। চাৰ্টখনত লেখা থাকিব ফ'ল্ডাৰ, আপলোড, স্কেন, গুগল ডকুমেণ্টছ, গুগল শ্বীটছ, গুগল শ্লাইডছ। তো বন্ধুসকল, আপুনি প্ৰথমতে যদি ফ'ল্ডাৰ বনাই আপুনি ডকুমেণ্টছখিনি বা ভিডিঅ' বা অডিঅ' এনেকুৱাকৈ আপুনি ছেভ কৰিব বিচাৰে বা আপলোড কৰি থ'ব বিচাৰে, তো আপুনি ফাৰ্ষ্ট টাইম ফ'ল্ডাৰ এটা বনাই ল'ব। ফ'ল্ডাৰটো অ'পেন কৰিলোঁ। তো ফ'ল্ডাৰটো ক্ৰিয়েট কৰিব লাগিব। নিউ বুলি মই ফ'ল্ডাৰটো ৰাখিলোঁ আপোনালোকৰ সুবিধাৰ্থে। তো নিউ বুলি মই ক্ৰিয়েট কৰিলোঁ। তো ইয়াত নিউ ফ'ল্ডাৰ এটা অ'পেন হ'ল। তো এই ফ'ল্ডাৰটোত আমি ক্লিক কৰি দিলোঁ। এই চাওক, ইয়াত ক্লিক কৰাৰ লগে লগে নো আইটেম, কাৰণ আমি ইয়াত কোনো ডকুমেণ্টছ বা ভিডিঅ' ফটো আপলোড কৰা নাই, সেইবাবে নো আইটেম বুলি আছে। তো এতিয়া যদি আপুনি আপলোড কৰিব বিচাৰে, প্লাছ চিনটোত ক্লিক কৰি দিয়ক। আমি প্লাছ চিনটোত ক্লিক কৰাৰ লগে লগে ইয়াত আপলোড বুলি এটা অপশ্যন আহিছে। আপলোডত আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ গেলাৰীৰ সকলোবোৰ বস্তু ইয়াত শ্ব' কৰিব। তো ইয়াৰ পৰা আপুনি যিবিলাক বস্তু আপলোড কৰিব বিচাৰে বা আপুনি এক্সট্ৰাকৈ ৰাখিব বিচাৰে, তো ৰাখিব পাৰে। ইয়াৰ পৰা মই এই পিকচাৰখন মই থৈ দিব বিচাৰিছোঁ। তো এই পিকচাৰখন মই ক্লিক কৰিলোঁ, ইয়াত আহি গ'ল। তো এতিয়া ইয়াত কাৰ্চিন পাত দেখাইছে। কাৰ্চিন পাত কিয় দেখাইছে? ইয়াত ফটোখন কমপ্লিটলি আপলোড হোৱা নাই। 50% আপলোড হৈছে, 50% আপলোড হোৱা নাই। তো কাৰ্চিন পাতত আপুনি যদি ক্লিক কৰি দিয়ে, 100% আপোনাৰ আপলোড হৈ গ'ল। চাওক, এতিয়া আমি চাওঁ। এই চাওক বন্ধুসকল, এইখন আপলোড হৈ গ'ল। ইয়াক আমি অ'পেন কৰোঁ। এই অ'পেন কৰিলোঁ। এতিয়া যদি আপুনি এইখন আকৌ গেলাৰীলৈ নিব বিচাৰে, তো আপুনি ইয়াত ক্লিক কৰি দিয়ক। আপোনাৰ ইয়াত শ্ব' কৰিব মুভ বুলি অপশ্যন এটা আহিব বা ডাউনলোড অপশ্যন আহিব বা চেণ্ড এ কপি, যাক দিব বিচাৰে তো ইয়াৰ পৰাই দিব পাৰিব। এনেকুৱাকৈ সকলোবোৰ ইয়াত আছে। যদি ইয়াৰ পৰা নাইকিয়া কৰিব বিচাৰে, তো ৰিমুভ মাৰি দিব, নাইকিয়া হৈ যাব। বন্ধুসকল, আপুনি চাই ভাল পাইছেনে? সাধাৰণতে আমি মেমৰিৰ কাৰণে হাহাকাৰ কৰোঁ।
আমাক এক্সপেণ্ডেবল মেমৰি লাগে, কিন্তু আমি নাজানো যে গুগল ড্ৰাইভত 15 GB অৰ্থাৎ 15,360 MB ফ্ৰী মেমৰি পোৱা যায়, যাক নেকি আমি নিজৰ কামত ব্যৱহাৰ কৰিব পাৰোঁ। আপোনাৰ প্ৰাইভেট যিকোনো ফেক্টৰ্ছত আপুনি সেইখিনি ইউজ কৰিব পাৰে। তো ইয়াক আপুনি যদি মোবাইলটো হঠাৎ হেৰাইও যায়, আপোনাৰ তাত যিখিনি আপলোড কৰি থোৱা বস্তু থাকে সেই প্ৰাইভেট বস্তুখিনি আপুনি নিজেই উলিয়াব পাৰিব কম্পিউটাৰ বা অইন মোবাইলৰ জৰিয়তে, কিয়নো সেইখিনি আপুনি ডাউনলোড কৰিব পাৰিব। জিমেইল একাউণ্ট অ'পেন কৰাৰ লগে লগে আপুনি ডাউনলোড কৰিব, আপোনাৰ শ্ব' হৈ যাব, আপোনাৰ অপশ্যন আহিব, অপশ্যনত চাই ল'ব পাৰিব, তাত শ্ব' হৈ যাব, সেই বস্তুখিনি আপুনি ডাউনলোড কৰি ৰাখিব পাৰিব। মোবাইল হেৰাই গ'লেও আপোনাৰ কোনো প্ৰব্লেম নহয়। তো বন্ধুসকল, যদি আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে, আপোনাৰ যদি সহায় কৰিব, আপোনালোকক যদি মই সহায় কৰিব পাৰিছোঁ, তো বন্ধুসকল এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে মই বনাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট অথবা লাইকেৰে মোক ধন্যবাদ দিব। থেংক ইউ।